এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলো ঠিকে আছে। পুনৰবাৰ মই চানিয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ বহুত বহুত স্বাগতম জনালোঁ। আৰু শাৰদীয় দুৰ্গোৎসৱৰ বহুত বহুত শুভকামনা সকলোলৈকে। মই যেতিয়ালৈকে ভিডিঅ'টো আপলোড কৰিম তেতিয়ালৈকে দুৰ্গা পূজা শেষে হ'ব, তথাপিও সকলোলৈকে শুভেচ্ছা থাকিল। আৰু এতিয়া ওলাইছোঁ পূজা চাবলৈ। আৰু আপোনালোকেও মোৰ লগতে শিৱসাগৰৰ পূজা চাব, গতিকে ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰাই। তেতিয়াহ'লে ব্লগটো আৰম্ভ কৰি দিওঁ ব'লক। তেতিয়াহ'লে মোৰ লগতে আপোনালোকেও পূজা চাব শিৱসাগৰৰ। আমাৰ জোনাকো ৰেডি হৈছে। ক'ত যাবা এতিয়া? দুৰ্গা পূজালৈ। হেপ্পী দুৰ্গা পূজা বাইদেউ। হেপ্পী দুৰ্গা পূজা। আজি মই পূজা চাবলৈ এটা গ্ৰাউণ্ড পিন্ধিছোঁ ব্লেক কালাৰৰ। ওপৰতে এখন ধুনীয়াকৈ মৰম লগা ফিল আছে। আৰু এইটো মই লৈছিলোঁ মিছ'ৰ পৰা অনলাইন। কেনেকুৱা লাগিছে গ্ৰাউণ্ডটো জনাব কমেণ্ট এটা কৰি। এতিয়া আহি পালোহি পূজাৰ থলী। আৰু প্ৰথমে মই মা দুৰ্গাৰ দৰ্শন কৰি লওঁ। তাতে গৈ মাৰ আশীষ লৈ লওঁ, তাৰ পাছতে পূজা চোৱা হ'ব। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। শিৱসাগৰৰ পূজা চাওক। ইমান বেছি মানুহ দেখি ময়ো আচৰিত হৈ গৈছোঁ। ভবাই নাছিলোঁ যে ইমান বেছি মানুহ হ'ব। যিহেতু কৰোণা এতিয়াও ভালদৰে আঁতৰি হোৱা নাই, মই ভাবিছিলোঁ যে ইমান বেছি মানুহ নহয়, কিন্তু হৈছে, বহুত বেছি মানুহ হৈছে। আৰু মানুহৰ পৰা ভিডিঅ' কৰিবলৈও অকণমান অসুবিধা হৈছে। গৰমো বহুত বেছি আৰু ভইচটো নোলায়ে, গান বাজনা লাগি আছে। গতিকে যিমান পাৰোঁ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ শিৱসাগৰৰ পূজা। আমাৰ মহিলাসকলৰ অতিকৈ প্ৰিয় বস্তুটো হৈছে কাণফুলি। ৰং বিৰঙৰ বিভিন্ন ধৰণৰ কাণফুলিবিলাক দেখিলে ৰ'বই নোৱাৰি, নহয়নে বাৰু? মোৰতো বহুত দুৰ্বলতা আছে কাণফুলিৰ প্ৰতি, গোটেই সোপাই লৈ ল'ম নিচিনা লাগে। এতিয়া সোমাইছোঁ খাবৰ বাবে, খোৱাটো মেইন, গতিকে আহিছিলোঁ, আহি পেট পূজা কৰিব হৈ গ'ল। দুইজনীয়ে খালোঁ আৰু খাই এতিয়া আহিছোঁ। এতিয়া চিধা ঘৰলৈ যাম। আৰু এই মোৰ বৌ হয়, কিন্তু আমি দুইজনী একদম লগৰ নিচিনা। আমি ফেচবুক ফ্ৰেণ্ড হয় আগতীয়াকৈ, আৰু এতিয়া মোৰ বৰ্তমান বৌ হৈছে। আৰু আমি বৌ বুলি নেমাতোঁ বাৰু, এতিয়া আপোনালোকৰ আগতে কৈছোঁ। এই নাম কাহিনীয়ে মাতোঁ। তোমাৰ নামটো কৈ দিয়া। নামটো পালকি। এতিয়া আমি দুইজনীয়ে খালোঁ আৰু খাই বৈ এতিয়া ঘৰলৈ যাওঁ। খাই আহিছিলোঁহে, এতিয়া আকৌ চাহ খাবলৈ এয়া বা আৰু ভিনদেউক লগ পালোঁ, ফেচবুকৰ চিনাকি। আৰু বা ভিনদেউৱে ক'লে চাহ খাওঁগৈ ব'লা। আমি দুজনীয়ে খাই আহিছিলোঁহে, আকৌ এতিয়া চাহ খোৱাটো মেইন বাৰু, যিমান পাৰে খাই ল'ব লাগে। আমি খাই লওঁ চাহ। নেক্সট ডে মই পূজা চাবলৈ এযোৰ মেখেলা চাদৰ পিন্ধি লৈছোঁ।
আৰু এই মেখেলা চাদৰযোৰ মই নিজেই ডিজাইন কৰি লোৱা হয়। থান কাপোৰ কিনি লৈছিলোঁ, ব্লেক আৰু ৰেডৰ কণ্ট্ৰাষ্টত লৈ লৈছিলোঁ। আৰু এইবোৰ ষ্টিকাৰবিলাকো মই নিজে চিলেক্ট কৰি লগাই লৈছোঁ। চাদৰখনত এটা মণিৰ পাৰি লগাই লৈছোঁ আৰু মেখেলাখনতো তেনেদৰে ষ্টিকাৰকেইটা দি লৈছোঁ, চাদৰখনতো দি লৈছোঁ। নিজেই ডিজাইন কৰি নিজেই মনতে ভাবি এনেদৰে কাপোৰযোৰ বনাই লৈছোঁ। আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব কমেণ্ট এটা কৰি। আজি আকৌ আহিলোঁ পূজা চাবলৈ আৰু আহি এতিয়া পূজাৰ থলী পালোহি। কালিতকৈ আৰু বেছি দুগুণ মানুহ আজি, ইমান বেছি মই আপোনালোকক কি ক'ম মানে। আৰু মই মানুহৰ বেছি ভিৰ হ'লে থাকিব নোৱাৰোঁ, কাৰণ মোৰ মূৰ ঘূৰাই। আৰু যিহেতু বহুত বেছি গৰমো পৰিছে, মানুহৰ হেমাগেম বেছি হোৱাৰ কাৰণে আৰু বেছি গৰম হৈ গৈছে। তথাপিও আপোনালোকক শিৱসাগৰৰ পূজাভাগ দেখাবৰ কাৰণে অকণমান কষ্ট কৰি হ'লেও ভিডিঅ' কৰিলোঁ। গতিকে আপোনালোকে চাই কেনেকুৱা পালে জনাব। ফ্ৰেণ্ডছ, আজি নেক্সট ডে আহিলোঁ আৰু ইয়াতে খালোঁ, পূজা চালোঁ। ইমানেই ভিৰ, মানুহৰ ইমান গৰম, ঘূৰা নহ'ল, খালোঁ। আৰু আজিও আহিছে বৌ আৰু মই আহিছোঁ। দুইজনীয়ে পূৰা কালিৰ পৰা খাইছোঁহে অকল। কালিও খালোঁ, পূৰা জাৰণ দিলোঁ, আজিও খালোঁ। আমি খাই ভাল লাগিলে ন? এতিয়া যাম ঘৰলৈ। বাই বাই। ফ্ৰেণ্ডছ, এইমাত্ৰ আহি ঘৰ পাইছোঁহি পূজাৰ পৰা। আৰু ইমানেই বেছি গৰম আৰু ইমান বেছি মানুহ, মানে কি ক'ম আৰু, মানুহ মানে ইমানেই বেছি। আৰু মানুহৰ মাজতে থাকি মানে ইমান বেছি গৰম হৈছে। একোতো মেলা চেলা নাই বাৰু, হ'লেও মানুহ বহুত বেছি হৈছে। ভাল লাগিলে বহুত পূজা চাই। অকণমান আপোনালোককো দেখাবৰ কাৰণে ভিডিঅ' কৰিলোঁ। চাব আপোনালোকে পূজা ভিডিঅ'। কালি আৰু আজি দুদিন মিলাই এটা ব্লগ কৰিছোঁ। চাব আৰু চাই কেনেকুৱা পালে জনাব। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক অতি সোনকালে আপোনালোকে পাই যাব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট, লাভ ইউ অল।